ঘূৰি আছো ওদালগুৰি ডিষ্ট্ৰিক্টৰ 10টা সমষ্টিত মই ঘূৰিলো প্ৰায় 9টা সমষ্টিত গোৰ্খা ভোটাৰ আছে গোৰ্খা ভোটাৰ থকা প্ৰায় 4,000 5,000 আৰু ভৈৰৱকুণ্ডত 15,000 গোৰ্খা ভোটাৰ আছে মই সকলো ঠাইতে মেল মিটিং কৰিছো আজি দেখিছো মই গোৰ্খাসকলে সকলো কথাটো বাদ দি ইউপি বিমুখী হৈছে আৰু যোৱা 5 বছৰত আমাৰ বিটিআৰৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়াই গোৰ্খাসকলক যি স্বীকৃতি দিছে গোৰ্খাসকলৰ যি কাম কৰিছে বিগত দিনত আগ্ৰহ মহিলাৰে 17 বছৰ শাসন কৰা সময়তে তেনেকুৱা কাম কৰা নাই গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া কাম কৰাৰ যি এটা টেকনিক কাম কৰাৰ যি পলিচি আৰু জাতি জনগোষ্ঠীৰ মাজত যি ধৰণে তেখেতে সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হৈছে এইটো ভাল পায় আৰু গোৰ্খাসকলে এইবেলিও আকৌ আমি প্ৰমোদ বড়োক বিটিআৰৰ চিফ বনাব লাগে বুলি এই ইউপিপি দলক সমৰ্থন কৰিবলৈ হিল দল ভাঙি ওলাই আহিছে ইতিমধ্যে আমি দেখিছোঁ ছ'চিয়েল মিডিয়াৰ যোগে আপোনালোকৰ জনগোষ্ঠীৰ কেইগৰাকীমান লোকে মানে আমাৰ প্ৰমোদ বড়োক ইউপিপিএলৰ প্ৰাৰ্থী নিদিয়াৰ বাবে তেখেতসকলে বিক্ষোভ কৰিছে নাই এইটো ক'বই সকলোৰে এটা আৱেগ থাকে অনুভূতি থাকে এইটো ক'বই মই নিজেও ইউপিপিএল দলৰ এজন কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে মই প্ৰাৰ্থী হ'ম বুলি মই ভাবিছিলোঁ কিন্তু দলৰ বহুত মানে সমীকৰণটো মিলাব লগা আছিল যি সমীকৰণ মিলাবলৈ গৈ দলে গোৰ্খাৰ পৰা তেনেকুৱা প্ৰতিনিধি দিব পৰা নাই মাত্ৰ গোৰ্খা মাত্ৰ নহয় আন আন জনগোষ্ঠীকো আমি একমডেশ্যন দিব পৰা নাই যিসকল জনগোষ্ঠীক আমি একমডেশ্যন দিব পৰা নাই যি জনগোষ্ঠীক আমি কেন্দ্ৰীয় দিব পৰা নাই নিশ্চয় তেখেতসকলক আমাৰ BTC একৰ্ডৰ মানে যি নিয়ম আছে এই নিয়মৰ মতে তেখেতসকলক মনোনীত কৰি লৈ আহিম আৰু তেখেতে কৈছে বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ জাতীয় সংগঠনৰ লগত মেল মিটিং কৰি তেখেতে কৈছে গোৰ্খাসকলক এইবাৰ মনোনীত সদস্য কৰি আমি EM ৰূপে আমি বনাম গতিকে গোৰ্খাসকলৰ কাৰণে মই কাম কৰিম ভৱিষ্যতত বুলি তেখেতে এটা মানে দিছে কথা দিছে গতিকে আজিৰ দিনত গোৰ্খা ৰাইজ এই সকলো কথাটো বুজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি বিটিআৰক আগুৱাই লৈ যোৱাৰ কাম কৰিম বুলি ওলাই আহিছে বহুত ভাল পাইছোঁ ইউপিপিএল দল আজি ইমান ভাল পাইছোঁ আজি আমি দিছপুৰৰ পৰা দিল্লীৰ পৰাও বহুত নেতাবিলাক আহিছে ইয়াত আমি দিল্লী দিছপুৰ কথা কোৱা নাই দিল্লীৰ পৰা বহুত নেতাসকল ইয়াত আহিছে দিল্লীৰ পৰা দিছপুৰৰ পৰা বহুত নেতা আহি আজি ইয়াত কেন্দ্ৰীয় নেতাসকলে ইয়াত আহি প্ৰচাৰ অভিযানত নামিছে তেখেতসকলে গম পাইছে নহয় BTCটো কেনেকা আপোনাৰ ডিমাকুছিৰৰ উত্তৰত থকা ভোলাটাৰটো কেনেকা সৌৰংটো কেনেকা আতিৰঘাটটো কেনেকা জংগলবস্তি কেনেকা ডিমাকুছিৰ ভিতৰে বাহিৰে গাঁওবিলাক কেনেকা চুকেকানি কেনেকা তেখেতসকলে গম পাইছে এইটো তেখেতসকলে দেখিছে কিয় ইয়াত আন্দোলন হৈছিল কিয় ইয়াত সংগ্ৰাম হৈছিল ইয়াত কিয় ইয়াৰ ৰাইজে আজি পৃথক ৰাজ্য বিচাৰিছিল এই সকলো কথাটো তেখেতে ইয়াত আহি বুজিছে এইটো আমাৰ কাৰণে ভাল এটা মেছেজ তেখেতসকলে লৈ যাব বুলি আমি ভাবিছোঁ আজি নিৰ্বাচন আহিছে তেখেতসকলে আহিছে নিজৰ দলৰ এজেণ্ডাটো লৈ কিন্তু আমি বিচাৰোঁ বা আমি ভাবিছোঁ এই BTCটো আমাৰ চোতাল হয় BTCটো আমাৰ চোতাল হয় এই চোতালত বসবাস কৰা 26টা জনগোষ্ঠী ইয়াত আদিবাসী কওক গোৰ্খাই কওক বেংগলী কওক ৰাজবংশী কওক হিন্দীভাষীয়ে কওক বড়োৱে কওক ৰাভা গাৰো কছাৰী যিমান চৰণীয়া যিমান জাতি জনগোষ্ঠী আছে তেখেতসকলে সকলো এটাই কথা বিচাৰিছে এইটো আমাৰ চোতাল হয় গতিকে এই চোতালক নেতৃত্ব দিব পৰা বিটিআৰক নেতৃত্ব দিব পৰা আমাৰ এজনে নেতা আছে আৰু এই নেতাটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি দল আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দিয়া যি দল আছে ইউপিপিএল দল আজি সেই ইউপিপিএল দলত জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহি এই দলত কাম কৰিছে গতিকে এই দলক সমৰ্থন দি এই দলৰ এইবাৰ অকলে চৰকাৰ মেজিক নাম্বাৰটো অকলে যিমান মানে চৰকাৰ বনোৱাৰ কাৰণে যিমান আমাক পাৰিষদ লাগে এই পাৰিষদটো যাতে সকলো ইউপিপিএল দলে জিকি আহে তাৰ কাৰণে মানে আমাৰ জনগোষ্ঠীয় মানে সংগঠনে কাম কৰি আছে আৰু জনগোষ্ঠীয় নেতাসকলে আমাক সমৰ্থন দিছে আৰু ৰাইজে আমাক সমৰ্থন দিছে গতিকে মই ক'ব বিচাৰোঁ আজি যিমান দল ইয়াত নাহক কিয় বা BPF যিমান দামবালি মাৰি কথা নকওঁ কিয় আজিৰ দিনত প্ৰমোদ বড়োই ইয়াৰ বিটিআৰৰ চিফ হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দিয়া যি দল আছে ইউপিপিএল দলে অকলে মানে মেজিক নাম্বাৰটো লৈ আহি চৰকাৰ বনাব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে আমি দেখিছোঁ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ ডেমৰে ইতিমধ্যে কৈছে BTCত বহু লেটাৰ আছে আৰু সেইবিলাক চাফাই কৰি তেখেত CM হ'ব কোনে কৈছে কোনে কোৱা নাই মই নাজানো তেখেতে কি কৈছে কোৱা নাই নাজানো তেখেতৰ মানে দলীয় কৰ্মীসকলে কি কৈছে কি কোৱা নাই জানো কিন্তু আমি তেখেতক সন্মান জনাওঁ তেখেতক শ্ৰদ্ধা কৰোঁ আমাৰ এৰিয়াৰে তেখেত এজন ছিনিয়ৰ এজন মানে সংগ্ৰামী সতীৰ্থ হয় সংগ্ৰামী নেতা হয় ৰাজনীতিক এজন নেতা হয় আজি অসম বিধানসভাৰ তেখেত এজন অধ্যক্ষ হয় গতিকে তেখেতক আমাৰ শ্ৰদ্ধা আছে আমি তেখেতক প্ৰণাম জনাওঁ ভক্তি কৰোঁ কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত বেলেগ ৰাজনীতিৰ ক্ষেত্ৰত আজিৰ দিনত মই ভাবোঁ তেখেতে ইমান ভাল খেলাড়ী হোৱা নাই আজিৰ দিনত ৰাজনীতিত তেখেতে ইমান ভাল খেলাড়ী হোৱা নাই কিন্তু ইয়াত বিটিআৰ ৰাইজে সকলোৱে বুজিছে তেখেতে কি চিন্তা লৈ আগবাঢ়িছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কি চিন্তা লৈ আগবাঢ়িছে প্ৰমোদ বড়োই বিটিআৰৰ 35 লক্ষ জনসাধাৰণৰ কাম কৰাৰ কাৰণে চিন্তা কৰি আগবাঢ়িছে আৰু তেখেতে ৰাজগতিটো লৈ যদি আগবাঢ়িছে এইটো তেখেতৰ কথা নিশ্চয় ৰাইজে বুজিব আৰু ৰাইজে নিশ্চয় মানে 22 তাৰিখৰ দিনাখন ইয়াৰ উচিত মানে শিক্ষা দিব বা উচিত মানে পদক্ষেপ ল'ব বুলি মই ভাবিছোঁ
কওক তো আমি ভাবিছোঁ তেখেতৰ লগত লাগি অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত লাগি একেলগে আমি বিটিআৰটো ভালকৈ গঠন কৰিম আৰু তেখেতে নিশ্চয় আজি ৰাজনীতিত বহুত কথা ক'লেও নিশ্চয় ৰাজনীতি 26 তাৰিখৰ পিছত 22 তাৰিখৰ পিছত তেখেতে আমাকে সমৰ্থন দিব আৰু আমাকে সমৰ্থন দি প্ৰমোদ বড়ো ডাঙৰীয়াকো সমৰ্থন দি বিটিআৰটো সজাবৰ কাৰণে তেখেতে আমাক সহায় কৰিব বুলি আমি আশা কৰিছোঁ বিগত দিনতো তেখেতে আমাক সহায় কৰিছে আৰু অহা দিনতো সহায় কৰিব কিন্তু আজি ৰাজনীতিৰ কাৰণে তেখেতসকলৰ যি দলৰ পৰা যি প্ৰাৰ্থী ইয়াত দিয়া হৈছে এই প্ৰাৰ্থীক জয়যুক্ত কৰাৰ কাৰণে ৰাইজক অলপ মানে নিজৰ ফালে মানে অলপ আনাৰ কাৰণে বিভিন্ন মন্তব্যটো আমাৰ নেতাসকলে দিয়ে কিন্তু এটা কথা স্পষ্ট দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী মাননীয় অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও আমাৰ বিমুখ নকৰে আৰু আমাৰ UPPL দলৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ BTCৰ চিফ বনাবৰ কাৰণে তেখেতসকলে কাম কৰিব আৰু এইটোৰ ক্ষেত্ৰত নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক সহযোগ কৰিব বুলি মই আশা কৰিছোঁ